এতিয়া তেওঁ সেই সময়ত ফেচবুকত কি লিখিছে কি লিখা নাই এইটো আমি অৱগত নহয় আৰু মই ধেমাজিত খবৰ লৈছোঁ কিন্তু সেই সময়ত তেওঁ যদি ক'ৰবাত কিবা নিৰ্দিষ্ট অভিযোগ আছিলে ক'ৰবাত থানাত কিবা কেছ দিছিল নেকি বা কোনোবা কৰ্তৃপক্ষৰ ওচৰত তেওঁ কোনো কেছ অভিযোগ উত্থাপন কৰিছিল নেকি এই সম্পৰ্কে কোনো তথ্য পাতি আমি পোৱা নাই গতিকে এই বিষয়ত আৰু অধিক মন্তব্য কৰিব পৰা নাযাব কোনোবাই লিখিছে এতিয়া কোনোৱে কাৰ বিৰুদ্ধে কি অভিমতত কি অভিপ্ৰায়েৰে ফেচবুকত কি লিখে নিলিখে সেইখিনিলৈকেতো মই জড়িত নহয় সেইটো মোৰ যিহেতু মোৰ শিক্ষা বিভাগৰ বিষয় নহয় সেইটো স্বাস্থ্য বিভাগৰ বা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব বা যদি কি কৰে কি নকৰে এই বিষয়ে মই অৱগত নহয় প্ৰমাণটো তেওঁলোকে দিব সেইটো কোনে কি এইবিলাক উৰা বাতৰি কিছুমান মানুহৰ মুখে মুখে কোৱা কিছুমান কথাৰ ওপৰত ভিত্তি কৰি চৰকাৰ নচলে বা চৰকাৰৰ বিভিন্ন প্ৰক্ৰিয়াসমূহো নচলে সেইকাৰণে মোৰ সমষ্টিত হৈছে বুলি কোনোবাই কৈছে মই খবৰ লৈছোঁ তেনেকুৱা কোনো কথা মোক কোনো কৰ্তৃত্বই এই সম্পৰ্কে জ্ঞাত নহয় কিন্তু দেখা পোৱা গৈছে চৰকাৰবোৰৰ বিৰুদ্ধে এটাৰ পিছত আন এটা নিযুক্তিৰ ক্ষেত্ৰত এক অভিযোগ আহি আছে নিযুক্তিৰ ক্ষেত্ৰত কেতিয়াবা কম চৰকাৰৰ নিযুক্ত বা দালালে বা এনেকুৱা ধৰণৰ যিটো আপোনালোকে কৈছিলে সম্পূৰ্ণভাৱে স্বচ্ছ আৰু নিকাৰ শ্লোগান দি আছিলে এবাৰ সেই স্বচ্ছতা আৰু নিকাৰ মাজত কিন্তু কোনোবাই কলংকৰ দাগ লগাবলৈ চেষ্টা কৰে নিশ্চিতভাৱে চৰকাৰখনৰ বিৰুদ্ধে এতিয়া ক'বলৈ কোনো ইছ্যু নাই আৰু এই নিযুক্তিৰ প্ৰক্ৰিয়াটো ইমান স্বচ্ছতা নিকাভাৱে হৈছে পৰীক্ষা ইমান সুকলমে অনুষ্ঠিত হৈছে ইয়াত এটা কলংকৰ দাগ লগাবৰ কাৰণে এছামে অহৰহ এটা প্ৰচেষ্টা চলাই আছে এটা ষড়যন্ত্ৰ কৰি আছে গতিকে এই কথাবিলাক মৌখিক যিবিলাক কথা বা ফেচবুক হোৱাটছএপৰ যিবিলাক কথা এইখিনি চৰকাৰখনক কলংকিত কৰাৰ সেই ষড়যন্ত্ৰৰে প্ৰয়াস বুলি মই ভাবোঁ কিন্তু দেখা পোৱা গৈছে ভিক্টৰ দাসক এৰেষ্ট কৰা হৈছে এৰেষ্ট কৰা হোৱাৰ পিছত কিন্তু দালালক বহুকেইজন দালালক ইতিমধ্যে আপোনালোকে এৰেষ্ট কৰোৱাইছে কিন্তু সেই দালাল এৰেষ্ট হোৱা ঘটনাই সেইটো প্ৰমাণ নকৰেনে ভিক্টৰ দাস সত্য আছিল বুলি নহয় দালাল এৰেষ্ট কৰা সেইটো নিৰ্দিষ্ট এটা বেলেগ কেছ আৰু ভিক্টৰ দাসৰ কেছটো এটা বেলেগ কেছ গতিকে যি দালাল গ্ৰেপ্তাৰ হৈছে তেওঁলোক এই নিযুক্তি যিটো আমাৰ গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ নিযুক্তি তাৰ লগত তেওঁলোক জড়িত নহয় তেওঁলোক একচুৱেলি দালাল নহয় তেওঁলোক ফ্ৰড হয় কাৰণ দালাল যেতিয়া হয় কোনো এটা প্ৰক্ৰিয়াটোৰ মাজত মানে তেওঁ মিডলমেন হিচাপে সোমাই যায় কিন্তু এওঁলোকেতো এতিয়া জলসম্পদৰ তেনেকুৱা কোনো চাকৰিৰ কথাও নাই এওঁলোক সম্পূৰ্ণৰূপে ভুৱা ফ্ৰড মানুহক মিছা কথা কৈ পেলাই তেওঁলোকৰ পৰা ধন আত্মসাৎ কৰাৰ তেওঁলোক একোজন ব্যক্তি সেইটো কৰ্তৃত্বশীল বিষয়ে যি অথৰিটি আছে অথৰিটিয়ে এই বিষয়ত সিদ্ধান্ত ল'ব তাত মোৰ কমেণ্ট দিবলগীয়া একো নাই নাই মই সেইটো কেনেকৈ ক'ম এইটো এটা মোৰ হাতততো কোনো নিৰ্দিষ্ট তথ্য প্ৰমাণ নাই তথ্য প্ৰমাণ থাকিলেতো ময়ে দিম সেই তথ্য প্ৰমাণ মোৰ হাতত কোনো তথ্য প্ৰমাণ নাই আপোনালোকে যেনেকৈ শুনিছে ময়ো এনেকৈ শুনিছোঁ হয় নাই আপিলটো কৰিবই পাৰে আপিল যিকোনো ব্যক্তিয়ে আপিল কৰিব পাৰে গতিকে আপিলৰ ওপৰত ভিত্তি কৰি আমি সিদ্ধান্ত নলওঁ কোৰ্টে আমাক কি ৰায় দিছে সেইটোৰ ওপৰতহে আমাৰ কথা কোৰ্টে আমাক যদি কোনো আদেশ দিয়ে কোনো ৰায়দান কৰে তেতিয়াহ'লে এই ৰায়দানৰ ওপৰত সেই আদেশ আমি মানি পেলাই আমি কাম কৰোঁ কালি যে আপোনাৰ এটা বাক্য খুব চৰ্চালৈ আহিছে কৈছে আপুনি NEP ৰাইজে বুজি পোৱা নাই কৰিছে বিভিন্ন দলক সেইটো এটা সাংঘাতিক চৰ্চা লাভ কৰিছে সেইটো হয় NEP সম্পৰ্কে মানুহে আধা পঢ়িলেতো বিভ্ৰান্তি থাকিবই গতিকে যথেষ্টখিনি যিসকলে বুজিব লাগে তেওঁলোকে বুজিছে মই বাকী সকলোকে NEPটো পঢ়ি পেলাই ইয়াক আয়ত্ত কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাওঁ